এয়া মনসা মন্দিৰত আহি পেলাই কিহৰ কাৰণে কেক কাটিলোঁ আৰু অজয় এয়া কিহৰ কাৰণে এনেকুৱাকৈ হাঁহি আছে, ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। হেল্ল' এভৰিৱান, তো আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আধা ৰাস্তাৰ পৰা আৰু ধনৰ লগত এয়া আমি গৈ আছোঁ মন্দিৰলৈকে আৰু আধা ৰাস্তাত এয়া ল'লোঁ কেক। তাৰপিছত এয়া মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে এইটো ৰাস্তাৰে গৈ আছোঁ আৰু এইটো ৰাস্তা সঁচাকৈ মোৰ বহুত বেছি ফেভাৰেট। আৰু এয়া চাওকচোন ইমান ধুনীয়া পৰিৱেশ, মানে সেউজীয়া সেউজীয়া ৰাস্তাৰ মাজেৰে গৈ আছোঁ, গাড়ী মটৰ কম, তো এনেকুৱা ৰাস্তাবিলাক মোৰ বহুত বেছি ভাল লাগে। আৰু এয়া চাওক এতিয়া আহি পালোঁ মন্দিৰ আৰু আহি পায়ে পূজাৰ কাৰণে যি যি বস্তু লাগে দোকানৰ পৰা এয়া কিনি ল'লোঁ। তাৰপিছত এয়া মই এতিয়া মন্দিৰলৈকে আগবাঢ়িছোঁ আৰু মই ইয়ালৈকে কিমান বাৰ আহিছোঁ মোৰ নিজৰে হিচাপ নাই, কাৰণ মোক মনসা মায়ে হয়তো ইয়ালৈকে মাতি থাকে, সেইকাৰণে মই মানে যেতিয়াই মন যায় তেতিয়ালৈকে আহিব পাৰোঁ। আৰু আহিয়ে ফাৰ্ষ্টতে দিলোঁ এয়া ধূপ চাকি দি লৈ পেলাই এতিয়া মেইন মন্দিৰৰ ফালে আগবাঢ়িছোঁ। আৰু যিমানে আগবাঢ়িছোঁ সিমানে আমাৰ ভয় লাগি আছে 12টা বাজিব বুলি। আৰু এয়া চাওকচোন কাৰেক্ট 12টা বাজি গ'ল আৰু এয়া এতিয়া মেইন দুৱাৰ বন্ধ কৰা হ'ল, মানে মাক অকলশৰে এতিয়া থাকিব দিব। আৰু এয়া ধন আৰু মই ৱেইট কৰি আছোঁ। এইফালে মানুহ বহুতখিনি জমা হৈ গ'ল আৰু কাৰেক্ট 12:30 দুৱাৰ খোলাৰ পিছত আমি এয়া দৰ্শন হৈ ল'লোঁ আৰু দৰ্শন হৈ এয়া বাহিৰৰ ফালে ওলাই আহিলোঁ। ভিতৰৰ ভাগ আপোনালোকক দেখুওৱা নহ'ল কাৰণ তাত মোবাইল এলাও নাই। আৰু এইফালে ধনে মোৰ কাৰণে আনিব গৈছে খিচাৰি, যিহেতু ইয়াত ডেইলি খিচাৰি খোৱা হয় আৰু তাৰ হাতত হেনো পুৰিছে, তো মোক হাতত জল্দি জল্দি দিলে। খিচাৰি খোৱাৰ পিছত এয়া কেক কাটিব লৈছোঁ আৰু কেক কটাৰ বিশেষ কাৰণটো হৈছে আমাৰ দুয়োটাৰ সম্পৰ্কৰ আৰু এটা বছৰ অতিক্ৰম কৰিলে আৰু ভালে কুশলে যাতে সদায় আমি এনেকৈ থাকিব পাৰোঁ, সেইকাৰণে আজি আমি দুয়োটাই মন্দিৰত আহিলোঁ, মনসা মাৰ পৰা আশীৰ্বাদ ল'লোঁ আৰু অকণমান দুয়োটাই ফূৰ্তি কৰি এটা কেক কাটিলোঁ সৰুকৈ। তাৰপিছত এয়া আমি মন্দিৰৰ পৰা আহিব ওলালোঁ আৰু এয়া মন্দিৰটোৰ বাহিৰ ফালটো আপোনালোকক এবাৰ দেখাম বুলি ভাবিলোঁ। আগৰবাৰ আহোঁতে ইমানখিনি ধুনীয়া হোৱা নাছিলে, মানে কাম চলি আছিলে, এতিয়া প্ৰায় সম্পূৰ্ণ হৈ গ'ল। আৰু এইফালে গৰুজনীক চাওকচোন, তাৰ লগৰীয়াকেইটাক মানে মই কল খোৱা বুলি গম পাইছে চাগে, সেইকাৰণে মোৰ ওচৰত আহিছে, তো তাকো এটা কল খুৱাই দিলোঁ। বাকীকেইটাক অলৰেডি মানে 4-5টাক খুৱাইছোৱে, তো সেইবিলাক ভিডিঅ' কৰা নহ'ল। আৰু এয়া মন্দিৰটোৰ বিশেষ আকৰ্ষণৰ ঠাইখিনি আপোনালোকক নেদেখামনে, যিটো হৈছে মন্দিৰটোৰ প্ৰথম পৰিচয়, মানে কি ঠাইখিনি দেখিলে সকলোৱে গম পায় মানে মই ক'ত আহিছোঁ। আৰু এইফালে ধন কেনেকৈ ৰখি আছে চাওকচোন, ভিডিঅ'ত উঠাম বুলি চাগে, তো তেনেকৈ কওঁতে বহুত বেছি লাজ পালে। আৰু এইফালে চাওকচোন ভিডিঅ' কৰিব নিদিয়ে এতিয়া, আৰু মানে ভিডিঅ' কৰিম বুলি এয়া মোক টানি আছে, মানে ঘৰত যায় সোনকালে ঘৰত যায়। তো ফাইনেলি ময়ো ঘৰত যাবৰ কাৰণে মন্দিৰৰ পৰা ওলাই আহিলোঁ। আৰু এইফালে যিহেতু আজি বহুত বেছি গৰম আৰু বহুত বেছি ৰ'দ, তো হাতত এটা এটা ফ্ৰুটি ল'লোঁ আৰু যিহেতু আজি আমাৰ এটা বিশেষ দিন, তো অকণমান মানে ফূৰ্তি কৰি ফ্ৰুটি খালোঁ আৰু এইফালে ময়ো খাই ল'লোঁ। এয়া ঘৰত আহোঁতেও আকৌ সেইটো ৰাস্তাতে আহিলোঁ, যাতে মানে নদীৰ পৰা অহা পূৰা ঠাণ্ডা ঠাণ্ডা বতাহ খাই যাব পাৰোঁ। আৰু সঁচাকৈ আজি মন্দিৰত আহি মোৰ বহুত বেছি ভাল লাগিছে। মনত এটাই উইচ থাকিল, যাতে মানে মনসা মাই অতি সোনকালে আৰু মোক ইয়ালৈ মাতে, সেইটোৱে মোৰ কামনা। বাৰু ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ, নেক্সট এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই।